কি কবি উপায় নাই মই লঘু খাই গ'লো কেমেৰা ভাড়া মই এনে ভৰিব লাগিব এতিয়া Hey guys, welcome back to my YouTube channel again. So আজি আমাৰ ফুল ৰাইড হ'ব আমাৰ স্কুটি ৰাইড আমাৰ ফালে বিকে আছে বিকে ভাই তাৰ পিছত ফালে আছে পাপলা আৰু ফালে বাকি কেজন আছে গোটেই কেজন তো স্কুটি ৰাইড তো ক'ত গৈ আছো আপোনালোকে চাওক ভিডিওটো শেষলৈকে এতিয়া নকওঁ তো গাইস আমাৰ জাৰ্নি হৈ গ'ল ষ্টাৰ্ট তো আমাৰ গৈ আছে আগত বিকে সিং আৰু ডেভিড কেলেং বিকে পুৰা ভিডিঅ' কৰাত ব্যস্ত মোবাইলটো পাৰিলে মাটি চচৰাই দিবহি তো আৰু আগত গৈ আছে আমাৰ পাপলা আৰু বিলাহী এই গৰুবিলাক মানে ৰাস্তাই পথে থাকে দিগদাৰ কৰি দিয়ে উল্টা পুল্টা কৰে তো বিলাহী আৰু পাপলা আগত গৈ আছে তাৰ আগত গৈ আছে আমাৰ মাষ্টৰ আৰু কৰোণা একেলগে তো চাওঁচোন আপোনালোকক আজি কি দেখুৱাব পাৰোঁ ভিডিঅ'টোত আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ ৰক ভেলী এয়া হ'ল আমাৰ আগত অলপমান আগত আছে আমাৰ এয়া দেখা পাইছে আপোনালোকে মাষ্টৰ আৰু কৰোণা ভাইজান আৰু লগত বিলাহী আৰু পাপলা বাহ মজা বল এই কেমেৰাটো অন কৰিছিলোঁ তো গাইজ আমি আহি পালোঁ এতিয়া হাইৱেত আৰু হাইৱেৰ পৰা যোনটো গুৱাহাটী ফালৰ পৰা আহিলে মানে জাগিৰোড অভিমুখে যোনটো ৰাস্তা হয় তো সেইটো মানে জাগিৰোডৰ ফালে যাব লাগিব আমি এতিয়া তাৰ জাগিৰোড অভিমুখে গৈ আছোঁ আৰু ঠিক খেতি নাপাওঁতে আমি পাম তেতেলীয়া ভৰাগাঁও তেতেলীয়া অলপ আগত ভৰাগাঁও বুলি কয় ভৰাগাঁৱৰ পৰা আমি লেফ্ট ছাইডে সোমাই যাব লাগিব বহুতখিনি ভিতৰলৈকে গাঁৱলীয়া জেগা হয় তো বহুতখিনি ভিতৰলৈকে সোমাই যাব লাগিব আমি তো এতিয়া আহি পালোঁ আমি আছোঁ এতিয়া বৰ্তমান হাইৱেত আৰু বেছি দূৰ নাই পাম আৰু ভৰাগাঁও এয়া দেখা পাইছে আমাৰ বিলাহী ফটো ভিডিঅ'গ্ৰাফাৰ আগত পূৰা ভিডিঅ' বনোৱাত ব্যস্ত মানে সি আৰু বাকীকেইটা আহি আছে পিছত গোটেইকেইটা I'm holding on for you to come
তো গাইজ প্ৰথম আহি আছোঁ আমি ফাৰ্ষ্ট টাইম আহি আছোঁ আজি কোনো বাৰু চিনি নাপায় তো আগত গৈ পেলাই গুগল মেপ অন কৰি গুগল মেপত চাব লাগিব তো কোনফালে ৰাস্তাটো হয় তো আৰু আজি একশ্যন কেমেৰাটো মই আজি ফাৰ্ষ্ট টাইম ভিডিঅ' কৰি আছোঁ ইয়াতে এইটো একশ্যন কেমেৰা লৈ তো ভিডিঅ' কোৱালিটি অলপমান বেয়া পাব পাৰে তো তাৰ কাৰণে চৰি বুলি কৈছোঁ সকলোকে তো সকলোৱে যাতে মাফ কৰে আৰু কিবা যদি ভিডিঅ' বেয়া যদি হৈছে তো নেক্সট টাইম ভাল কৰাৰ কাৰণে চেষ্টা কৰিম তো ইয়াতে আমি এতিয়া ৰখি পেলাই আমি এতিয়া গুগল মেপটো অন কৰি গুগল মেপত চাই লওঁ গোটেইকেইটা তাৰপিছত যাত্ৰা আমাৰ আৰম্ভ হ'ব এতিয়া ৰখি লওঁ ইয়াতে ৰখি পেলাই গুগল মেপত চাই লওঁ তো গাইজ গুগল মেপে কৈ আছে আমাৰ এইটো ৰাস্তাতে আৰু অলপমান দূৰ গ'লে পাই যাম আমাৰ ডেষ্টিনেশ্যন চ' চাওঁ কিমান দূৰ যাব লাগে বেছি দূৰ দেখুওৱা নাই বাৰু অলপমান দূৰ এনেকৈ এটা টাৰ্ণিং লৈ আগৰ এটা টাৰ্ণিং এনেকৈ অলপমান দূৰ গৈ পেলাই আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম চাওঁ কি হয় কি হাগা লাগছে নেকি কেলা তো গাইজ আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন তো এতিয়া আমি গাড়ীখন পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰাৰ পিছত আমি যাম ভিতৰলৈকে সোমাই আৰু আপোনালোককো দেখুৱাম কি কি আছে ভিতৰত চাই থকা ভিডিঅ'টো শেষলৈকে দিছ ইজ ৰক ভেলী অৱস্থাই নাই মানে গুগল মেপত যিটো দেখাইছিলে পিকচাৰকেইটা তো ইয়াতে সেনেকুৱা নহয় তো আহি পেলাই ঠকে খাই গ'লো ইয়াতে মানে পূৰা আশী খালোঁ ইয়াতে গোটেইকেইটা মন চন বেয়া চবৰে ক'লে আশী খালে বিকি সিঙে বাকীকেইটা চব ঠগ খাই গ'ল বিলাহী কি হ'ব ইমান ইমান মেহনত কৰিহে আহিলি খেলাই তেলৰ পইচা কাই দিব আমাক এতিয়া তো ইয়াতে চাগে এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন ল'ব লাগিব টেঘেৰীয়া তো একো নাই বাৰু যি হওক আহিলোঁ যেতিয়া আপোনালোকক দেখুৱাই দিলোঁ ভিউটো আৰু গুগল মেপত যেনেকুৱা আছিলে এনেকুৱা নহয় গোটেইখিনি অৱস্থাই নাই মানে ইয়াতে কি ক'ম আৰু বেকাৰ আহিলোঁ ইয়াতে নহা হ'লে ভাল আছিলে তো এতিয়া চাগে টেঘেৰীয়া হ'ব নেকি নেক্সট ডেষ্টিনেশ্যন চাই লওঁ কি হয় তো যদি টেঘেৰীয়াত যাওঁ তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো দেখুৱাই দিম কেনেকুৱা এক্সপিৰিয়েঞ্চ নেক্সট লেভেল ফাল্টু বকৱাছ বেকাৰ আহিলোঁ ফালে আমাৰ ফটো শ্বুট চলি আছে ফটোগ্ৰাফী কৰোণা ডেভিডা কি হ'ল বহি থাকিলে নেকি চ' গাইজ ৰক ভেলীৰ পৰা ওলাই আহি পালোঁ এতিয়া আমি হাইৱে আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ল টেঘেৰীয়া চ' এতিয়া টেঘেৰীয়াত গৈ আছোঁ চ' ঘৰৰ কাৰণে অকণ বজাৰ কৰিবলগীয়া আছিলে তো বজাৰটো কৰিলোঁ এতিয়া সোনকালে সোনকালে আৰু যাব লাগে বাকীবোৰ গ'ল আগত গৈ আছে আমি ইয়াতে ৰখি দিলোঁ অলপ বজাৰ কৰিবৰ কাৰণে টেঘেৰীয়াত টেঘেৰীয়া এণ্ট্ৰি মাৰিলোঁ আৰু উপায় নাই আগত গৈছে এইবিলাক পালোৱানবিলাক তো টেঘেৰীয়া আগতে এটা ভিডিঅ' বনাইছিলোঁ তো চোৱা নাই যদি ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আজি তো সকলোৱে চাই লওঁ ভিডিঅ'টো কেনেকুৱা পাইছে জনাব তো গাইছ এতিয়া আমি আহি পালোঁ ইয়াত টেঘেৰীয়া ৱাটাৰফল বিকে সিং গোটেইকেইটা আছে এইফালে তো গাইছ দিছ ইজ টেঘেৰীয়া ৱাটাৰফল বেটা গা ধুব নেকি তো গাইছ মই কৈছিলোঁ যে আগতে মোৰ ইয়াতে ভিডিঅ' বনোৱা আছে তো আজি ইমান দীঘল কৰি নাথাকে আৰু ভিডিঅ'টো জাষ্ট আপোনালোকক অকণমান দেখুৱাই দিওঁ এইখিনি তো আমি ইয়াৰ পৰা বিদায় ল'ম বাই বাই তো গাইছ টেঘেৰীয়া বাই বাই আৰু একচুৱেলি ভালেই লাগিলে টেঘেৰীয়া আহি পেলাই তো যদি আমি ৰক ভেলী নগৈ পেলাই টেঘেৰীয়াতে আহিলোঁ হয় বহুতখিনি এনজয় পালোঁ হয় কৰিব কাৰণে তো উপায় নাই তো ভাবিছিলোঁ টেঘেৰীয়া ৰক ভেলী এদিন গৈ পোৱা নাই তো সেইটো কাৰণে আহিলোঁ ৰক ভেলীলৈকে তো ইয়াতে আহি পেলাই গোটেই ফ্লপ ৰক ভেলী গৈ পেলাই গোটেই ফ্লপ মাৰিলোঁ ওলাই দিলোঁ এতিয়া টেঘেৰীয়া ৱাটাৰফলৰ পৰা তো কেনেকুৱা লাগিলে ভিডিঅ' চাই নাজানো এজ এ কেম আজি মই প্ৰথম শ্বট লৈছোঁ তো কেনেকুৱা পাইছে নাজানো আৰু ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে নাজানো যদি ভুল হৈছে কিবা যদি বেয়া হৈছে বা ভুল হৈছে তো সকলোৱে মাফ কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈকে আহিছোঁ বাই বাই